হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই আজি এটা ৰেচিপি লৈ আহিছোঁ, মাছৰ লগত আলু বিলাহীৰ জোল। বলক ৰেচিপিটো ষ্টাৰ্ট কৰোঁ বনাবলৈ। ইয়াতে মই পিঁয়াজ এটা কাটি লৈছোঁ। পিঁয়াজৰ পানীখিনি শুকাই গ'ল। এতিয়া দি দিম ইয়াতে তেল, মিঠাতেল। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে মই ভাজি থাকিম। এইফালে লৈ লৈছোঁ আলু দুটা কাটি লৈছোঁ, বিলাহী দুটা, এইফালে মাছ 3 পিচ ফ্ৰাই কৰি লৈছোঁ আৰু মাছৰ মূৰ। ইয়াতে মই দি দিছোঁ হালধি গুড়ি 2 চামুচ, জলকীয়া গুড়ি দিছোঁ 1 চামুচ আৰু ধনিয়া গুড়ি। মই 3 চামুচ লৈছোঁ, আপোনালোকে প্ৰয়োজন অনুসৰি ল'ব পাৰে। হালধি আৰু 1 চামুচ দি দিছোঁ। এয়া পিঁয়াজখিনি প্ৰায় হৈ গ'ল। পিঁয়াজখিনি ৰঙাকৈ ভাজি ল'লে মাছৰ জোলখিনি খাবলৈ বহুত টেষ্টি হয়। সেইকাৰণে মই ৰংচুৱা হোৱালৈকে ভাজি থাকিম। এয়া পেষ্টখিনি পূৰা ৰঙা হৈ গ'ল। এতিয়া দি দিম ইয়াতে আলু। মই কিন্তু প্ৰেছাৰ কুকাৰত দিছোঁ, ইণ্ডাকশ্যনত। এয়া প্ৰেছাৰ কুকাৰত দিলে মানে হিটটো বেছি হয়, সোনকালে হয়। এতিয়া কমাই দিম। এতিয়া ইয়াতে দি দিম আলু। এতিয়া দি দিম সোৱাদ অনুসৰি নিমখ। আলুখিনি প্ৰায় হৈ গ'ল। আলুখিনি মই বেছিকৈ ফ্ৰাই নকৰোঁ। এতিয়া দি দিম ইয়াতে মছলা। এইখিনি আগতীয়াকৈ মই উঠাই লৈছিলোঁ। মছলাখিনি দি দিওঁ। এতিয়া বিলাহীখিনিও দি দিম। বিলাহীখিনি মানে কেঁচা আছিলে, ইমান পকা নাছিলে। মানে পিছত দিলে মানে ডাঠ হৈ থাকিব। সেইকাৰণে ভাবিছোঁ বিলাহীখিনিও দি দিওঁ। এতিয়া অলপ সময়ৰ কাৰণে মই ঢাকোন লগাই দিম। ঢাকোন লগাই দিছোঁ। 5 মিনিটৰ কাৰণে মই ঢাকোন লগাই দিছোঁ। বিলাহীখিনি প্ৰায় গেলিব ধৰিছে। এতিয়া দি দিম মাছৰ মূৰকেইটা। ইয়াতে অলপ পানী দি দিম।
যাতে মাছৰ মূৰৰ ভিতৰত ভালকৈ নিমখ মছলা সোমায়। এতিয়া আকৌ 5 মিনিটৰ কাৰণে ঢাকোন লগাই দিম। পানীখিনি শুকাই গ'ল। এতিয়া দি দিম ইয়াতে পানী। এইখিনি উতলি অহালৈকে মই ঢাকোন লগাই দিম। মাছখিনি উতলি আহিছে, এতিয়া দি দিম ফ্ৰাই কৰা মাছখিনি। এতিয়া জোলখিনি আৰু অলপ কমিব দিম আৰু ফ্ৰাই কৰা মাছখিনিতো মছলা সোমাই যাব। এতিয়া ইয়াতে কেঁচা জলকীয়া দি দিম 2টা। এতিয়া জোলখিনি ৰেডি হৈ গ'ল। এতিয়া অফ কৰি দিম। অফ কৰি অলপ টাইমৰ কাৰণে ঢাকোন লগাই থৈ দিম। ৰেচিপিটো বহুত টেষ্টি হৈছিলে, আপোনালোকেও ট্ৰাই কৰি চাবচোন ৰেচিপিটো যদি ভাল লাগিছে ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো আৰু লাইক কৰি দিব, শ্বেয়াৰ কৰিব। আজিলৈ আহিছোঁ, বাই বাই।